खुलुमबाय दिनैनि रादाबखौ फरायदों आं श्री खोमसि ब्रह्मआ दिनैनि गाहाय रादाबाव दङ क'क्राझार जिल्लानि सिङाव थानाय खोला आफलागाव गामिनि गेवलां गेलेग्रा फोथाराव सानसेनि मेहेरगोनां हाबाफारि लानानै 9 नं बनरगाव ब्लक BPF दोलोनि 70 ट्रेनियेल कनफारेन्स खुंफुंदों। दिनैनि बे हाबाफारियाव बाहागो लादों आलासि महरै BTCनि बारग' चिफ हाग्रामा महिलारी आरो बारग' मन्थ्रि प्रमिला रानी ब्रह्म, सोनाब क'क्राझारनि MLA रबिराम नार्जारी आरो MCLA देरहासार बसुमतारी, गाहाय नेहाथारि मनेश्वर ब्रह्मजों लोगोसे गुबुन दैदेनगिरिफ्राबो बाहागो लाफैदोंमोन। बेजों लोगोसे BTCनि बारग' चिफ हाग्रामा महिलारीया खौरांगिरिनि गेजेरजों मा फोरमायदों फै मिथिनानै लानि। আজি আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট BPF দলৰ ট্ৰাইনিয়েল কনফাৰেন্স ইয়াত বডি ফৰ্মেশ্যন কৰা হৈছে। পুৰাণা বডিটোৱে আকৌ আপগ্ৰেড কৰি লৈছে ইহঁতে, যেন খুব ভাল লাগিল। 6টা ব্লক আছে কোকৰাঝাৰ জিলা হিচাপে, 6টা ব্লকৰ পৰা যিখিনি মই ফিডবেক পাই আছো কাম চাম কৰাৰ ক্ষেত্ৰত খুব ভাল, মুঠতে পজিটিভ। কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত 6টা সমষ্টি আছে, 6টা সমষ্টিৰ জিকাৰ সম্ভাৱনাটো বেছি, সেইটো মই দেখিবলৈ পাইছোঁ। আৰু মানুহসকলে যেনেকুৱা ইয়াত প্ৰেজেণ্ট হৈছে সেইটো চালে এনেই গম পায় যে কোকৰাঝাৰ জিলাত 6টা সমষ্টিটো 100% জিকিব, খুব ভাল। আৰু UPFLৰ মানুহবিলাকে যিটো প্ৰচাৰ কৰি আছে মোৰ বিষয় লৈ, সেইটোতো মই অপেনলি ক'লোঁ যে আমাৰ মাজত এনেকুৱা আলোচনা হোৱাই নাই। জাষ্ট আলোচনা হৈছে BTC পৰা BPF আৰু UPFL লগ লাগি বিজেপিক কেনেকৈ আউট কৰিব পাৰে সেইটো বিষয় লৈহে আলোচনা কৰিছে। তাৰমানে BPF UPFL আগন্তুক BTC নিৰ্বাচনত একেলগে কেনেকৈ মিলি পেলাই খেলিলে বিজেপিক আউট কৰিব পাৰে সেই বিষয়ে আলোচনা হৈ আছে। কিন্তু কথা সেইটোৱে যে আলোচনা হৈছে, হৈ থাকক, আমাক ক'ব লগা একো নাই। কিন্তু মোক যে প্ৰচাৰ কৰিছে, অপপ্ৰচাৰ কৰিছে যে হাগ্ৰামা মহিলাৰীয়ে দিছপুৰতহে কেবিনেট মন্ত্ৰী হৈ পেলাই থাকিব, আকৌ প্ৰমোদ বড়োহে চিফ হ'ব, সেইকাৰণে আপোনালোকে BPF কৰি লাভ নাই, এইফালে আমাৰ দলত আহক, এইবিলাক কথা কিয় প্ৰচাৰ কৰিছে? এইটোতো ঠিক হোৱা নাই। যদিহে আপোনাক চিফ পদত দিয়ে, নাই এইবিলাক মোক চিফ লাগে নালাগে এইবিলাক আলোচনা নাই। আমাৰ হ'ল কথাটো হ'ল UPFL BPF কেনেকৈ মিলি পেলাই কাম কৰিব লাগে, ইয়াৰ বিষয় লৈ আলোচনা হৈছে আৰু বিজেপিক ইয়াৰ পৰা আউট কৰিব লাগে। UPFLৰ এজেণ্ডাটো সেইটোকে এজেণ্ডা কৰি পেলাই আমাৰ লগত আলোচনা কৰিছে ইহঁতে। তো আমিও এগ্ৰিচন, যিহেতু ইহঁতে আলোচনা কৰিব বিচাৰিছে ময়ো যাব দিছোঁ, মই যোৱা নাই, আমাৰ দলৰ নেতাসকলক মই পঠাই দিছোঁ। বাছ 2025ত আমি যিটো দেখিবলৈ পাইছে BPFে আৰামত চৰকাৰ বনাব। BPFটো অকলে খেলিব, BPF অকলে খেলিব, কাৰো লগত এলায়েন্স নাই। আজি UPFLে আলোচনা কৰি আছে, এইফালে কিবা একটা আলোচনা কৰিছে, এইফালে কিবা একটা প্ৰচাৰ কৰিব, এইটো কেনেকৈ বিশ্বাস কৰিম আমি? অন্ততঃ BPFে ছিংগেলি খেলিব আৰু ছিংগেলি মেজৰিটি পাব BPFে। এইখন মানে আমি এবছলিউট মেজৰিটি পামেই, মুঠতে এবছলিউট মেজৰিটি পাম। আমি 25টা তলত BPF দলে নাপায়। হৈ আছে আলোচনা, ভালে চলি আছে, কিন্তু মাজত কিয় এইবিলাক প্ৰচাৰ কৰিছে সেইটোৱে আচৰিত কথা। সেইকাৰণে কৈছোঁ মই, আজি অপেনলি কৈছোঁ মই যে UPFLে চৰকাৰ এৰি পেলাই আহক, তেতিয়াহে মই বিশ্বাস কৰিম, তেতিয়াহে আমাৰ আলোচনাবিলাক কণ্টিনিউ হ'ব। নাই সেইটো চৰকাৰৰ প্ৰক্ৰিয়া, সেইটো ভালে চলিব। মুঠতে সেইটো ডিপাৰ্টমেণ্টটো ট্ৰেন্সফাৰ BTC ডিপাৰ্টমেণ্ট, BTC বনাব, এইটো BTC বনাব লাগে মোৰ হিচাপত। থেংক ইউ। চিটলিত বাই ইলেকশ্যন হ'বলৈ গৈ আছে, আমি জিকিম, খেলিম আমি মুঠতে। बेजों लोगोसे दिनैनि रादाबा एसेनोसै, गोजोन्थों।